এইটো মোৰ কোনো ৰাজনৈতিক দলৰ নেতা বুলি প্ৰশ্ন নহয়। এজন সাধাৰণ ছোৱালী হিচাপে এগৰাকী ছাত্ৰ সমাজৰ প্ৰতিনিধি আজি বিশ্ববিদ্যালয়ত লৈ বিশ্ববিদ্যালয়খনৰ বাকৰিত মই প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা এই প্ৰশ্নটো সমগ্ৰ অসমৰ ৰাইজলৈ কৰিছো আৰু আশা কৰি অনাগত দিনত মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে এই প্ৰতিবাদত সমগ্ৰ অসমৰ ৰাইজ আহি থিয় হ'ব। সমগ্ৰ অসমৰ ৰাজনৈতিক দল সংগঠন অৰাজনৈতিক জাতীয় দল সংগঠনৰ নেতা আৰু সদস্যসকল আহি ইয়াত থিয় হ'ব আৰু চৰকাৰক উত্তৰ দিবলৈ বাধ্য কৰিব। ধন্যবাদ।